নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ এই চেনেলটিলৈ। আজি এটি নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আজিৰ ভিডিওটিত বিশেষ ইম্পৰ্টেন্ট নহয়, তথাপিতো কিবা এটা জানিব পাৰিব বুলি ভাবিলো আৰু আপোনালোকৰ বাবে বনালো। আশা কৰো ভিডিওটি ভাল পাব। গতিকে বলক ভিডিওটি আৰম্ভ কৰো। চাওক, ভাৰতত ইতিমধ্যে টিকটককে ধৰি 59টা চাইনিজ পপুলাৰ এপ বেন কৰিলে ভাৰত চৰকাৰে। ভাৰত বুলি নহয়, আমেৰিকা, অষ্ট্ৰেলিয়া আদি দেশবিলাকেও বেন কৰাৰ সিদ্ধান্ত লৈছে। অতি শীঘ্ৰে তাত বন্ধ হ'ব। কিন্তু এতিয়া চাওক, চীনৰ এপবিলাক অন্য দেশে বেন কৰিব ধৰিছে যে চীনে কি কৰিব, তেওঁলোকেও বেলেগ দেশৰ এই এপবিলাক বেন কৰিব নেকি? কিন্তু জানি আচৰিত হ'ব যে চীনে বেলেগ দেশৰ এপ নচলায়। চীনৰ চৰকাৰখন এই ইণ্টাৰনেটৰ দুনিয়াখনত বহুত ষ্ট্ৰিক্টভাৱে নিয়ন্ত্ৰণ কৰে। চৰকাৰৰ প্ৰত্যেকটো বিভাগে নজৰত ৰাখে। ভাৰততো তেওঁলোকৰ এপ ষ্ট'ৰত এটাও এপ নাপাব। ভাৰতৰ নিজা ৱৰ্ল্ড ক্লাছ পপুলাৰ এপ নাইও, কিন্তু আমেৰিকা, ইউৰোপ আদি দেশৰ বহুত পপুলাৰ এপ আৰু ৱেবছাইট চীনত বেন। তেওঁলোকে নিজৰ দেশৰ এপ চলায়। পৃথিৱীৰ প্ৰত্যেক দেশতে পপুলাৰ কিছুমান এপ আৰু ৱেবছাইট যিবিলাক চীন দেশত বেন। ইয়াৰ সলনি তেওঁলোকে কি ব্যৱহাৰ কৰে সেইটোও চাওঁ আহক। 1 নম্বৰত গুগল। হয়, আপুনি চীনত গুগল চলাব নোৱাৰে। পৃথিৱীৰ ভিতৰতে পপুলাৰ চাৰ্চ ইঞ্জিন গুগল। চীনত ব্লক। তাত চীনত গুগলৰ সলনি তেওঁলোকৰ স্বদেশী ৱাইডো ব্যৱহাৰ কৰে। 2 নম্বৰত আছে ফেচবুক। পৃথিৱীৰ নম্বৰ 1 ছ'চিয়েল মিডিয়া নেটৱৰ্ক ফেচবুক ব্যৱহাৰ নকৰা দেশ নাই, কিন্তু এইটোও চীন দেশত বেন। তাত ইয়াৰ সলনি তেওঁলোকৰ স্বদেশী এপ উইচাট ব্যৱহাৰ কৰে। 3 নম্বৰত আছে টুইটাৰ, মাইক্ৰ' ব্লগিং এপ টুইটাৰ। এইটো এপো বেন চীনত। ইয়াৰ সলনি তাত ৱেইবো ব্যৱহাৰ কৰা হয়। 4 নম্বৰত আছে ইউটিউব। গুগলৰ ভিডিঅ' প্লেটফৰ্ম ইউটিউব। চীনত ব্লক। ইউটিউব ব্যৱহাৰ নকৰা দেশে নাই, কিন্তু চীনত তেওঁলোকে ইয়াৰ সলনি ইউকিউ ব্যৱহাৰ কৰে। YouQ.com আলিবাবা আৰু টিনচান্ট ভিডিঅ'ৰ দ্বাৰা নিয়ন্ত্ৰিত কোম্পানী। 5 নম্বৰত আছে ইনষ্টাগ্ৰাম। হয়, ইনষ্টাগ্ৰামো বেন চীনত। তেওঁলোকে ইনষ্টাগ্ৰামৰ উইচাটে ব্যৱহাৰ কৰে। হোৱাটছআপ 6 নম্বৰত। পৃথিৱীৰ নম্বৰ 1 ইনষ্টাণ্ট মেছেজিং এপ হোৱাটছআপ ব্লক চীনত। ইয়াৰ সলনি তাত কিউ এপ পপুলাৰ। 7 নম্বৰত আছে জিমেইল। জিমেইল কোনে নাজানে? পৃথিৱীৰ ভিতৰতে ফেমাছ ইমেইল ছাৰ্ভিচ জিমেইল। চীনৰ কোনো ঠাইতে এক্সেছ কৰিব নোৱাৰে এই জিমেইল। 8 নম্বৰত আছে গুগল মেপ। হয়, গুগলৰ সকলো পপুলাৰ এপৰে নিচিনাকৈ গুগল মেপো বেন চীনত। 9 নম্বৰত আছে কিউৰা। প্ৰশ্ন আৰু উত্তৰ বাবে পপুলাৰ কিউৰা ৱেবছাইট চীনত এক্সেছ কৰিব নোৱাৰি। ইয়াৰ সলনি তাত জিহু ব্যৱহাৰ কৰা হয়। আৰু বহুতো এপ ৱেবছাইট আছে যিবিলাক বেন চীনত, কিন্তু এইকেইটা পপুলাৰ এপ বেন। চাওক, এতিয়া চীনত বিদেশৰ বস্তু একো নচলায় তেওঁলোকে, কিন্তু আমাৰ ইয়াত পপুলাৰ এপবিলাক তেওঁলোকৰে। টিকটক, জেণ্ডাৰ, ইউচি ব্ৰাউজাৰ আদি আৰু বহুত আছে। আমি কি কৰিব লাগে নিজে ভাবিব লাগিব। তেওঁলোকে ডাটা ছিকিউৰিটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰে, কিন্তু আমি এইবিলাক কথা একো নাভাবোৱে। এতিয়া চাব, টিকটক ভাৰতত বেন হোৱাৰ পৰা কোম্পানীটোৰ বহুত লোকচান হৈ আছে, যাৰ বাবে তেওঁলোকে যিকোনো প্ৰকাৰে ভাৰতত আগৰ নিচিনাকৈ চলিবলৈ চেষ্টা কৰি আছে, অৰ্থাৎ বেন উঠাব চেষ্টা কৰি আছে। ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আছে। যিহেতু ভাৰত চৰকাৰে ডাটাৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ বুলি কৈছে, গতিকে এতিয়া তেওঁলোকে ভাৰতৰ বাবে ডাটা ষ্ট'ৰ ভাৰততে স্থাপন কৰাৰ কথা কৈ আছে। চাওঁ কি হয়, ভাৰত চৰকাৰে কি সিদ্ধান্ত লয়। হয়তো টিকটক ভাৰতত আগৰ নিচিনাকৈ আৰম্ভ হ'ব পাৰে, গতিকে সময়ত দেখা পাম। আজিলৈ ভিডিঅ'টিত ইমানে। আশা কৰোঁ বুজি পাইছে। বেছি ইম্পৰ্টেণ্ট নাছিল ভিডিঅ'টো, তথাপিতো বনালোঁ। লাইক কৰিব ভিডিঅ'টি, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।